নমস্কাৰ ছাৰ। নমস্কাৰ মোৰ মৰমৰ চলিয়াত। এই চলিয়াত, তহঁতক মই আজি প্ৰশ্ন কৰিম, ধুনীয়াকে উত্তৰ দিবি দেই কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই ভেটলা, তই ধুনীয়াকে এটা কবিতা মাতি শুনাও। অ'কে ছাৰ, মই নিজে লগা কবিতা এটা পাঠ কৰিম। মোৰ কবিতাটোৰ নাম হৈছে শুৱনি আমাৰ অসমখনি। শুৱনি আমাৰ অসমখনি, মদৰ দোকানেৰে ভৰা। ঘৰত চাউল দালি থাকক বা নাথাকক, মদ খাই শান্তি লোৱা। শুৱনি আমাৰ অসমখনি, নিবনুৱাৰে ভৰা। চৰকাৰী চাকৰি লাগে সকলোকে, ব্যৱসায় কৰিবলৈ লাজ কৰা। শুৱনি আমাৰ অসমখনি, ফেচবুক ইনষ্টাগ্ৰামেৰে ভৰা। নিজৰ কাম বন পাহৰি ৰিলছ বনাই থাকা। শুৱনি আমাৰ অসমখনি, মূল্যবৃদ্ধিৰে ভৰা। খেতি কৰিবলৈ অসমীয়াৰ সময় নাই, মূল্যবৃদ্ধি নহয় কি হ'ব কোৱা। শুৱনি আমাৰ অসমখনি, হিংসা কাজিয়াৰে ভৰা। হিংসাবোৰ বাদ দি মৰমেৰে মিলি জুলি থাকা। এই ভেটলা, তোৰ কবিতাটো কিন্তু বৰ ধুনীয়া আছে দেই। তই ধেমালিৰ মাজেদি একদম সঁচা কথাই কৈছা। বঢ়িয়া আছে, বহুত ধুনীয়া আছে। বৰ্তমান সময়ৰ লগত খাপ খাই যোৱা এটা ধুনীয়া কবিতা।